হেল্ল' এভৰিৱান, আপোনালোকৰ ভালনে? আশা কৰোঁ নিশ্চয় ভাল আৰু মোৰ ভালেই। আজি মই নিজে ৰোৱা কচু এটা ইমানবোৰ আলু ওলাইছে চাওকচোন। আৰু সেইখিনি ধুনীয়াকৈ দুটামান ৰুই থৈ আহিলোঁ, কাৰণ অহা বছৰ আকৌ তাৰ পৰা নতুনকৈ গুটি ওলাব। আৰু আজি মই এই কচুখিনি বনাম বৰালি মাছৰ লগত। ধুনীয়াকৈ সিজাই কৰি ল'লোঁ, লগত দিলোঁ জলফাই। জলফাই দিলে তৰকাৰীখন খাবলৈ ভাল লাগে, আৰু কচুৱে যদি খজুৱায় তেতিয়া সেই টেঙাখিনিৰ লগত ভাল লাগে খাবলৈ। তৰকাৰীখনত মই আদা, নহৰু, পিঁয়াজ ব্যৱহাৰ কৰিম। সেইখিনি ধুনীয়াকৈ থেতেলিয়াই লৈ তেলত দিম, আৰু বৰালি মাছ ভাজিবলৈ মই অকণমান কেঁচা মিঠাতেল ব্যৱহাৰ কৰিম। ভজাৰ আগত কেঁচা মিঠাতেল সানি ল'লে হালধি নিমখৰ লগত বৰালি মাছটো নুফুটে। আৰু আপোনালোকে এনেকৈ বনাই খাব, আৰু কেনেকুৱা হয় কমেণ্ট কৰি জনাব। আৰু আজিলৈ আহিছোঁ, আকৌ আহিম নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ।